ile to madona rok ke ohan chan onela ile to madona rok ohan se kimi to wa hemi bang sita me ya luhira long te kang hon bang ke an to se kang hon pacetan non simeon rong parakai tame ju kadam terang pielo ju pate tun lo pacet so vote per alang ni render lo mor la sopla plepi la party la ke BJP party ku matha kilasi BJP party lo na chukok ben non BDC chairman man lo don non ye to ni rai pu ye to non bar kha to kok la si don non ye to non je ka thar puno gar phan ka chobai ke than tap asa yang tegang se ini la helam je than di pro de jute begrap tu sa begrap se dala constitution lo keto bharat kacharia ron lo keto begrap tu ben sa begrap se dala separate electoral rules ka tiar ja pujanto sita kece kepe atom bhat amin dhan ek nanji puke la soron lo keto ke don mane to India বৰজান এমএসি কনস্টিটুৱেঞ্চি আজিলৈ 3বাৰ যোগদান কাৰ্যসূচী হৈছে আমাৰ লোকসভা নিৰ্বাচনৰ পিছত সেই বৰজান সমষ্টিত 3বাৰ কাৰ্যসূচী যোগদান সভা হৈ গ'ল প্ৰথম যোগদান কৰিছে প্ৰায় 3000কৈ অধিক 3500 পৰিয়ালে যোগদান কৰিছে পিছত 1800 পৰিয়াল যোগদান কৰা হৈছে আজি কংগ্ৰেছ APSLC ইণ্ডিপেণ্ডেণ্ট আৰু CPIML গোটেইখিনি মিলি আজি 3120 পৰিয়ালে আজি যোগদান কৰা হৈছে কংগ্ৰেছ আৰু APSLC আৰু CPIML আৰু ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেটও যোগদান কৰিছে আৰু ব্লক কংগ্ৰেছৰ সভাপতি তেখেততো আজি যোগদান কৰা হৈছে আজি আমাৰ শৰ্মা কি শৰ্মা জানো নামটো তেখেতে তুলসীৰাম শৰ্মা তেখেততো ব্লক মণ্ডল ভাইচ প্ৰেচিডেণ্টৰ পৰা ত্যাগ কৰি তেখেতে ভাৰতীয় জনতা পাৰ্টি যোগদান কৰিছে গোটেইখিনি মিলি 3120 পৰিয়ালে আজি কংগ্ৰেছ আৰু APSLC দলৰ পৰা ত্যাগ কৰি আৰু ইণ্ডিপেণ্ডেণ্ট দলৰ পৰা ত্যাগ কৰি আমাৰ ভাৰতীয় জনতা পাৰ্টি যোগদান কৰিছে যে আপোনালোকে জানে যে বেলেগ বেলেগ ৰাজনীতি দলে খালি মনোহজা কথা আৰু অপপ্ৰচাৰ কৰে তেওঁলোকে আপোনালোকে জানে ইয়াত আমাৰ ডেপুটি অপজিশ্যন লিডাৰ লগতে আমাৰ ৰাজ্যিক কংগ্ৰেছ সভাপতি ইয়াত গৌৰৱ গগৈ আহি তেওঁলোকৰ এনেকৈ হাজাৰ হাজাৰ মানুহ তেওঁলোকে সভা পাতিব পৰা নাই তেওঁলোকৰ নিজৰ অফিচৰ কাৰ্যালয়ে মিটিং পাতিছে মাত্ৰ 50-60 জনমান মিটিং আপোনালোকৰ মিডিয়াৰ জৰিয়তে মই দেখা পাইছোঁ খালি 50-60 জনমান কাৰণ ডিষ্ট্ৰিক্ট কংগ্ৰেছ কাৰ্যালয়টো বেছি 50 জন গতিকে 60-70 জনমান তাত গৈ কংগ্ৰেছে মিটিং পাতিছে গৌৰৱ গগৈ অহা আদৰণীয় সভা গতিকে কাৰ্বি আংলঙত আপোনালোকে জানে 26টা সমষ্টিৰ অপজিশ্যন শূন্য আপোনালোকে যে 4টা বিধানসভা সিট আছে 4টা বিধানসভা সিটো অপজিশ্যনৰ শূন্য আৰু এটা সিট আছে লোকসভা MP সিটো ইয়াত আপোনালোকে জানে 1,50,000 ওপৰতে আমাৰ অমৰ সিং কিছু ডাঙৰীয়া জয় হৈছে গতিকে ৰাইজে জানে কাৰ্বি আংলং আৰু বেষ্ট কাৰ্বি আংলং ৰাইজে জানে যে কাৰ্বি আংলঙত ভাৰতীয় জনতা পাৰ্টি চৰকাৰ অহাৰ পিছত টিম কাৰ্বি আংলং গঠন কৰা হোৱাৰ পিছত ইয়াত কাৰ্বি আংলং এটা স্থায়ী শান্তি হৈছে কোনো জাতি জনগোষ্ঠীৰ লগত কোনো সংঘাত হোৱা নাই আগতে আপোনালোকে জানে কংগ্ৰেছৰ শাসনৰ মূলত সেইটো জাতি ইটো জাতিৰ লগত সংঘাত কংগ্ৰেছৰ শাসনৰ আমূলত আটাইতকৈ অসমৰ ভিতৰত উগ্ৰপন্থী জন্ম হোৱা ইয়াতে আছে 6টা উগ্ৰপন্থী ইয়াতে জন্ম হৈছে আৰু আমাৰ DNLA লৈ 7টা আৰু UPDS লৈ 8টা সেই গোটেইখিনি উগ্ৰপন্থী সংগঠন লগত অমিত শ্বাহ ডাঙৰীয়া আশীৰ্বাদ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাত আমি আলাপ আলোচনাৰ মাজতে
8টা উগ্ৰপন্থী সংগঠনৰ লগত আলাপ আলোচনা কৰি শান্তি চুক্তি কৰা হৈছে মেমোৰেণ্ডাম অফ সেটেলমেন্ট MOS মেমোৰেণ্ডাম অফ সেটেলমেন্ট এটা কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰ আৰু 6টা 7টা 8টা উগ্ৰপন্থীৰ লগত আলোচনা কৰি এটা কাৰ্বি আংলঙৰ স্থায়ী শান্তি হৈছে টিম কাৰ্বি আংলং ভাৰতীয় জনতা পাৰ্টি চৰকাৰ হোৱাৰ পিছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চিফ মিনিষ্টাৰ দায়িত্ব লোৱাৰ পিছত ইয়াত কাৰ্বি আংলঙত এটা স্থায়ী শান্তি হৈছে আজি আপোনালোকে দেখা পাইছে নেকি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কাৰ্যকাল 4টা পাৰ হৈছে টিম কাৰ্বি আংলঙৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰ হোৱাৰ পিছত কাৰ্বি আংলঙত বনৰ কৰ্মসূচী নাইকিয়া হৈছে যেটো বন কালচাৰ কাৰ্বি আংলঙৰ পৰা আমি বিদায় দিবলগীয়া সক্ষম